নমস্কাৰ, মই ৰূপম কুমাৰ কলিতা আৰু আপোনালোকে মোক সদায় ফেচবুক ইউটিউবত দেখি থাকে। আজি আচলতে এটা বিশেষ কাৰণত মই ভিডিঅ' বনালোঁ আৰু মই আছোঁ নগাঁৱৰ পৰা গুৱাহাটী যোৱা যিটো বাইপাছ ইয়াৰ মাজত আছোঁ। আৰু এই ভিডিঅ'টো মই ঘৰতো বনাব পাৰিলোঁহেঁতেন। 1 মিনিট মই ধুনীয়াকৈ বহি লৈছোঁ বাইপাছৰ মাজত। এই ভিডিঅ'টো মই ঘৰত এইটো কাৰণে বনোৱা নাই, ৰাস্তাৰ মাজত গাড়ী ভিৰ মানুহৰ মাজত এই ভিডিঅ'টো বনাইছোঁ। ফেচবুকত মোক মেছেজ কৰিছিলে যে দাদা বা ভাইটি যে আমি ভিডিঅ'বোৰ বনাওঁ কিন্তু লাজ লাগে বা আমি কথা কেনেকৈ ক'ম। মোৰ গাটো অলপ অসুস্থ, মাতটো আপোনালোকে ইগন'ৰ কৰিব, মানে মাতটো অলপ হেৰি হৈ আছে, ইমান ভাল নহয়। তথাপি কেইটামান মূল কথা কওঁ। আপোনালোকে যদি ইউটিউবত ভিডিঅ' বনাব বিচাৰে বা ফেচবুকত যিকোনো ভিডিঅ' কৰিব বিচাৰে, প্ৰথমতে আপোনালোকে লাজ ভাঙিব লাগিব। মানুহে কি ক'ব, কোনোবাই চাই আছে, একো লাজ কৰিব নালাগে। মই একদম ৰাস্তাৰ ইয়াতে বহি লৈছোঁ, ৰাস্তাৰ মাজত আছোঁ। কোনে কি কৰে মই একদম গুৰুত্ব দিয়া নাইকিয়া। কোনোবাই কিবা কয় নকয় একো ডাঙৰ কথা নহয়। চাগে গাড়ী গৈ আছে, একদম এটা ব্যস্ত ৰুট, মই ধুনীয়াকৈ বাইক ৰাখি ল'লোঁ। মই আপোনালোকৰ লগত কথা পাতি আছোঁ, আপোনালোকৰ এনেকুৱা অনুভৱ হৈছে যে মোৰ লগত ডাইৰেক্ট কথা পাতি আছে। তেনেকুৱা নিচিনাকৈ আপোনালোকে সদায় কেমেৰাৰ সন্মুখত লৈ পেলাই ভিডিঅ' বনাব। প্ৰথমতে আপোনালোকৰ খেলি মেলি লাগিব, লাজ লাগিব। আপোনালোকে হেল্ল' গাইজ ক'ব লাগে বা নমস্কাৰ বন্ধু বান্ধৱীসকল ক'ব লাগে, নমস্কাৰ বন্ধু বা বান্ধৱীকে বেলেগ ওলাই যাওঁ মুখৰ পৰা, একো ডাঙৰ কথা নহয়। 2-3 বাৰ বনাব ভিডিঅ'বোৰ, লাহে লাহে আপোনালোকৰ ভয় ভাঙিব। তেনেকৈ আপোনালোকৰ ভিডিঅ'বোৰ এটা পৰ্যায়ত সুন্দৰ হৈ যাব। আমি প্ৰথম যেতিয়া ভিডিঅ' বনাইছিলোঁ 2 বছৰ আগতে, তেতিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল মই ক'ব পাৰোঁ, কিন্তু মোৰ তেতিয়া কেমেৰা অন কৰাৰ লগে লগে ভয় লাগি যায়। তেতিয়া মই ক'ব লাগে কিবা এটা, কওঁ কিবা এটা। সেইকাৰণে আপোনালোকক সদায় লাজ নকৰি, গাড়ী আহি আছে ধুনীয়াকৈ কথা কৈ কি কৰিব লাগে, একো ভয় কৰিব নালাগে। একদম বিন্দাছ ধুনীয়াকৈ আপোনালোকে ভিডিঅ' বনাই থাকক। গাড়ী কাম কৰি থাকিবা, গাড়ী গৈ আছে, ব্যস্ত ৰুট, আপোনালোকৰ কাম কৰি থাকক। সেইকাৰণে মই ভিডিঅ'টো বাইপাছত বনালোঁ, যাতে আপোনালোকে যদি কোনোবাই ভয় কৰি আছে বা ভিডিঅ' বনাম বুলি ভাবি আছে, বনাব পাৰে, একো নহয়। প্ৰথমতে আপোনালোকৰ ভিডিঅ' বনাওঁতে অলপ খেলি মেলি হ'ব বা ভয় লাগিব, পিছলৈ আপোনালোকৰ একদম মানে ভিডিঅ' আপোনাৰ কেমেৰাটো বন্ধুৰ নিচিনা হৈ যাব। যেনেকৈ মই আপোনালোকৰ আগত কথা কৈ আছোঁ বা এই ভিডিঅ'ত যেনেকৈ কৈ আছোঁ, মইতো একো ভয় কৰা নাই। প্ৰথমতে মোৰ তেনেকুৱা হৈছিলে, সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। আকৌ বহুতে কয় যে মানুহে কি ক'ব, মোৰ লাজ লাগে। আপোনালোকে এইবোৰ একদম নাভাবিব, মানুহে কি কয় ডাঙৰ কথা নহয়, মানুহে একো নকয়, আমিহে বৰ বিশেষ ভাবি থাকোঁ। আপুনি নিজে কি কৰিব পাৰে। এই ব্যস্ততাৰ পৃথিৱীত সকলোৱে নিজৰ লৈ ব্যস্ত, গতিকে আপুনি নিজক লৈ ব্যস্ত হওক। এক ইতিবাচক কাম কৰক, ভিডিঅ' হওক, যি কামেই নকৰক, সদায় সাহসেৰে কৰক। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নগাঁও বাইপাছৰ পৰা মই সামৰণি মাৰিছোঁ। ধন্যবাদ।